নমস্কাৰ আৰু স্বাগতম জনাইছোঁ সকলোকে মোৰ ইউটিউব চেনেল অসমীয়া জ্ঞানলৈ। আৰু মই আজি আপোনালোকৰ বাবে লৈ আহিছোঁ 10টা মহৎ লোকৰ বাণী। গতিকে আহকচোন দেৰি নকৰি ভিডিঅ'টো আগলৈ চাওঁ। সৰ্বপল্লী ৰাধাকৃষ্ণনে কৈছিলে যে জীৱনত ধন ঘটাটোৱেই একমাত্ৰ কাম্য হ'ব নোৱাৰে। মানুহ হৈ থাকিব পৰাটোহে আচল কথা। নিজে কিমান সুবিধা আহৰণ কৰিব পাৰোঁ সেইটো ভবাতকৈ আনৰ বাবে কিমানখিনি কৰিব পৰা যায় তাৰ চিন্তাহে কৰিব লাগে। মহাত্মা গান্ধীয়ে কৈছিলে যে জিভাৰ লোভ দমন কৰিব পাৰিলে মনটো সংযত কৰি ৰখা বেছি সহজ। জৱাহৰলাল নেহৰুৱে কৈছিলে যে অসন্তুষ্টিয়ে উদাসীনতাৰ সৃষ্টি কৰে, যাৰ পৰা অক্ষমতা প্ৰকাশ পায়। স্বামী বিবেকানন্দই কৈছিলে যে কৰ্তব্যৰ মাজেৰেহে ভগৱানক পাব পাৰি। আমি প্ৰতিটো দায়িত্ব আত্মত্যাগৰ মনোভাৱেৰে কৰিলেহে ভগৱানৰ সান্নিধ্য লাভ কৰিব পাৰিম। ডক্টৰ APJ আব্দুল কালামে কৈছিলে যে অকৰ্মণ্যতা বা আলস্য এক মহাপাপ। ফলপ্ৰসূ বা উৎপাদনশীল আৰু গঠনমূলক কাম-কাজত জড়িত থকাটোৱেই মহাপুণ্য বা ধৰ্ম। ৰামকৃষ্ণ পৰমহংসই কৈছিলে যে ময়ো মানুহক ঘৃণা কৰোঁ। মই ঘৃণা কৰোঁ সেইজনক যিজনে নিজকে দুৰ্বল বুলি ভাবে। কালিদাসে কৈছিলে যে বতাহে সহায় কৰিলেও হাবিৰ জুয়ে পানীলৈ চোঁচা নলয়। লাল বাহাদুৰ শাস্ত্ৰীয়ে কৈছিলে যে স্বদেশপ্ৰেমক ছাত্ৰ-ছাত্ৰীয়ে জীৱনৰ মূলমন্ত্ৰ হিচাপে গ্ৰহণ কৰা উচিত। তেওঁলোকে জনা উচিত প্ৰথমে ভাৰত, বাকী সকলো তাৰ পাছত। শৰৎচন্দ্ৰ চেটাৰ্জীয়ে কৈছিলে যে অভাৱ যিমানেই গুৰুতৰ নহওক, মানুহ অনন্ত কাল ধৰি শোকাৰ্ত হৈ থাকিব নোৱাৰে। ৰবীন্দ্ৰনাথ ঠাকুৰে কৈছিলে যে অধিকাৰ আহিলেই স্বাৰ্থ আহে, আনহাতে স্বাৰ্থপৰ হ'লেই দুখ আৰম্ভ হয়। ধন্যবাদ জনাইছোঁ সকলোকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব।